আছিল কলেজত থাকোঁতে মই একদিন মুখ্যমন্ত্ৰী হ'ম বুলি ইউ যদি হৈ Hi friends, welcome back to my channel BJ Raj. আপোনালোকে থাম্বনেইল আৰু স্ক্ৰিপ্ট ভিডিঅ' কেইটি দেখি হয়তো অনুভৱ কৰিব পাৰিছে যে মই আজি কি ভিডিঅ' দিব ওলাইছোঁ। হয়, মই আমাৰ কলেজৰ অৰ্থাৎ পিকেচিৰ প্ৰাণী বিজ্ঞান বিভাগৰ বা জুলজি ডিপাৰ্টমেণ্টৰ নৱাগত আদৰণি সভাৰ কিছু শুভ সুন্দৰ আৰু ধেমেলীয়া মুহূৰ্ত মই মোৰ ইউটিউব চেনেলটিৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহকচোন আমি আটাই উপভোগ কৰোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন আৰু বুলেটিন বোৰ্ড দুখন ক্ৰমে উন্মোচন কৰিব মাননীয় পূব কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় নাৰায়ণ গোস্বামী ছাৰ আৰু ডিপাৰ্টমেণ্টৰ সহযোগী অধ্যাপক ডক্টৰ মানস বৰঠাকুৰ ছাৰে। এতিয়া আমাৰ ৱাল মেগাজিন আৰু বুলেটিন বৰ্ডৰ উন্মোচন হৈ গ'ল। উন্মোচন হৈ যোৱাৰ পিছত আমি তিনিটা ছেমিষ্টাৰৰ কাৰণে আমি আগতে বনাই থোৱা তিনিটা বেজ সকলোকে দিলোঁ আৰু আমি সকলোৱে পিন্ধি ল'লোঁ। আৰম্ভণিতে এটি কথা কৈ লওঁ যে এই ভিডিঅ'টিত হয়তো কপিৰাইট ক্লেইম আহিব পাৰে, কিয়নো মই বেকগ্ৰাউণ্ডৰ মিউজিকবোৰ চেঞ্জ কৰা নাই, এইটো যে দেখুৱাব চেষ্টা কৰিছোঁ। কপিৰাইট ক্লেইম আহিলে মোৰ কোনো কথা নাই, কিয়নো মোৰ যিহেতু ইনকামৰ কাৰণে মই ইউটিউব কৰা নাই, এনেই জাষ্ট মেমৰিখিনি সাঁচি থ'বৰ কাৰণে মই ইউটিউবত ভিডিঅ'বোৰ দিছোঁ। গতিকে কপিৰাইট ক্লেইম আহিলে মোৰ কোনো প্ৰব্লেম নাই। নমস্কাৰ, মোৰ নাম হৈছে হৃদয় শৰ্মা। মই হাঁহি ভাল পাওঁ। মোৰ ঘৰ নগাঁও। মই হাঁহি ভাল পাওঁ। ডাকঘৰ পৰা মই হাঁহি ভাল পাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰজ্যোতি ডেকা। গাঁও লগাওঁ, তাত ঘৰ লগাওঁ। 3 নম্বৰ गाँव आलिपुर डाकघर बाहेर चारिआली আৰু কিশোৰী বাহেৰ চাৰিআলি। নমস্কাৰ তো দিলে শুনা পাইছা না নাই এবাৰ সুধিলো নমস্কাৰ ঘৰ বাহেৰ চাৰিআলি ডাকঘৰ বাহেৰ চাৰিআলি গাঁও আলিপুৰ জিলা কামৰূপ ৰাজ্য অসম চাংক হাজাৰ তিনিআলি। নমস্কাৰ মোৰ নাম বাৰ্থ চাৰ্টিফিকেটত আছে, অমুক বাৰ্থ চাৰ্টিফিকেটত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তিনী, বাৰ্থ চাৰ্টিফিকেট আছে। মোৰ গাঁৱৰ নাম কেলিহাটা, বাৰ্থ চাৰ্টিফিকেট আছে। চাৰ্টিফিকেট আছে।
কিন্তু আমাৰ কলেজত পঢ়ে হলে কি মোক পাস কৰছ কেনে লেকচাৰ দিলা কি কৰা বুলি ক'লানে কলেজৰ ইউনিয়নত আছে কি চাকৰি ভাল পাইছা মনটো কিটা মিলালি রে আগতেতো মিলিছে নব লাগে মন পিছলে মিলালি তই ইমান কাপড় মশা ইউনিয়ন লিডার মানে ভাববে কিবা এটা লাগবো না কবা ইউনিয়ন লিডাৰৰ ক'ব লগা কি আছে কলেজত থাকোঁতে মই একদিন মুখ্যমন্ত্ৰী হ'ম বুলি নিউজ এৰি হৈ কলেজৰ ষ্টুডেণ্ট নেকি চেটেল হোৱা নাই নাই এই কমতে হিমন্ত আছে তাৰ গান আছিল
অৱশ্যে এই বড়ো ছোৱালী আৰু ইংলিছ মিডিয়ামত পঢ়িছে এই অসমীয়া গানটো পাৰ পৰা নাই মোৰ সন্দেহ আছে বহুতো ফূৰ্তি কৰিলোঁ আৰু সকলোৰে ভাগৰ লাগিছে যিহেতু নৱাগত আদৰণিত খোৱাৰ লোৱাৰ ব্যৱস্থা আছিলে মানে বিৰিয়ানী তেনেকুৱা এতিয়া দিয়া হৈছে সকলোৱে খাইছে
लास्ट के वो सपना से नीलू की ओके जी जाने मेरे जाने माने जो बचपन का प्यार তাই গছে গছে গান মাৰিব তুমি নাচিব লাগিব এই গছে গছে গান নৱাগত আদৰণীয় সভাৰ নৱাগতসকলৰ লগত চাহ চিনাকি বা চিনাকি পৰ্ব আমাৰ ইমানতে অন্ত পৰিছে। এইবাৰ ডিপাৰ্টমেণ্টত বহুতো ষ্টুডেণ্ট আহিছে যদিও ইয়াৰ অধিকাংশই এই সভাখনত উপস্থিত নাই। থাকিব লাগে, ছিনিয়ৰসকলৰ লগত চাহ চিনাকি হ'ব লাগে, একো কথা নাই বাৰু। এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ পৰা দুজন মানে এজন মিষ্টাৰ আৰু মিছ চিনাক্ত কৰি উলিয়াইছে। কোন হয় এবার বহুতো